বন্ধু বান্ধৱীসকল ৰাতিপুৱা হ'লে আমাৰ ককাকে বাবুক লৈ ওলাই গ'ল। ৰাতিপুৱা অকণমান বাহিৰত ওলাই যায়, বেছি দূৰলৈকে নাযায় বাৰু, আমাৰ চোতালতে এনেই এপাক দুপাক ঘূৰি থাকে। আজি আমাৰ গণেশ পূজা, সেইকাৰণে কামখিনি জল্দি কৰি লওঁ। তাৰপিছত হেৰিলৈকে যাব লাগিব, দোকানলৈকে যাব লাগিব। ঠিক আছে। এয়া পূজাৰ প্ৰসাদ কাটিবলৈ ষ্টাৰ্ট কৰিছে। বাপেক ৰেডি। আমাৰ দোকান টুকুলো আগতে ৰেডি। আমাৰ দেও আহি গ'ল, এতিয়া পূজা আৰম্ভ হ'ব। đồng đốc đánh sinh vô Phật, ông tăng không đồng đốc anh em căng hồn, ông tăng không đồng đốc bên sắc vô Phật, ông giáo đâu có cái sạch gốc Australia Phật. পূজা হৈ গ'ল, এতিয়া প্ৰসাদ বিলাবলৈ আৰম্ভ কৰিছে। থালবিলাক সজাই আছে মামীয়ে, আমাৰ কাষৰে মামী। আমাৰ বেটা শুই আছে আৰু মই ইয়াতে এটা কথা ক'বলৈ ওলাইছোঁ, আমাৰ টিভিটোৰ কথা। টিভিটো বেয়া হ'ল, যোৱাকালি ৰাতিয়ে বেয়া হৈছে। চাই থাকোঁতে কিবা জিৰকে আহি আছিলে, তাৰপিছত ভালকৈ ডিছপ্লেটো ভালকৈ নহা হ'ল, বেয়া হৈ গ'ল। ভিডিঅ'টো মই যোৱাকালি ৰাতিতে কৰি থৈ দিছোঁ, চাওকচোন কেনেকুৱা হ'ল, বহুত বেয়া লাগিছে দেই। এতিয়া ৰিটাৰ্ণ কৰিম, চাব আহিব, চাই পেলাই কি হৈছে চাব, তাৰপিছত কি কৰে কোম্পানীয়ে জানে আৰু। চাওঁ বলচোন কেনেকুৱা হ'ল টিভিটো। এয়া দেখিছে কিবা হ'ল টিভিটো, আজি এবছৰ হৈছিলেহে, মানে এইটো দেখাই আছিলে, আমি পিছত ইউটিউব ভিডিঅ'ত পাইছোঁ এনেকুৱা হয়ে।
নতুন আছিলে যে মডেলটো, সেইকাৰণে অফাৰত আছিল কাৰণে ল'লোঁ। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ৰিয়েলমি স্মাৰ্ট টিভি আছিলে। চাই থাকোঁতে এনেকুৱা হ'ল, ক'তো খুন্দাও লগা নাই, একোৱে লগা নাই, এনেকুৱা হৈ থাকিল। কাষ্টমাৰ কেয়াৰত ফোন কৰিলে বাৰু, ইঞ্জিনিয়াৰ পঠাই দিম বুলি কৈছে। এতিয়া 15 তাৰিখলৈকে ডেট দিছে। এতিয়া কি বা হয় নাজানো আৰু। আহিব, চাব, তাৰপিছত যি হৈছে প্ৰব্লেমটো সিহঁতে কৰিব আৰু কিবা কৰে নাজানো আৰু। এইখিনিয়ে চাওকচোন কেনেকুৱা হৈ গৈছে, বহুত বেয়া লাগিছে। পৰাপক্ষত আপোনালোকে এনেকুৱা টিভি, ৰিয়েলমি টিভি নিকিনিবই, একদম বেয়া। দেখিছে, বাগৰিবৰ কাৰণে চেষ্টা কৰি আছে হে। ফেনখন যে কিমান ভাল পায় অ', ফেনখনকে চাই থাকে, পুৰা ধ্যান লগাই চাই আছে। কি যে ভাল পাইছে ফেনখন। দেউতাকে টুকুলুৰ কাৰণে কাপোৰ আনি দিলে পূজা বুলি। দুৰ্গা পূজা নহয় আকৌ দেই, এনে আৰু আগৰ কাপোৰবিলাক সৰু সৰু চুটি হৈ গৈছে তাৰ, সেইকাৰণে। আৰু লগতে গণেশ বাবাক গণেশ পূজাৰ হেৰি দিছে, উপলক্ষে বস্ত্ৰ দিছে। এই আমাৰ কাৰণে আনিছে কেক, আইচ কেক। এয়া কি হ'ল চাওক, গলি চলিব আনোতে একো নাই, তথাপিতো মৰমত আনিছে, এটা খাম ন, কি নাখালেও হয় নেকি কিবা। নাখালে দিয়া, মই খাইতে দি দিছে। আমাৰ দেহা শুই গ'ল। এতিয়া সকলোকে গুড নাইট ক'লোঁ। আজিৰ দিনটো এনেকৈয়ে গ'ল, পূজা বুলি। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আৰু লগতে পূজাও ভালে গ'ল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এটাও কৰি দিব, আৰু শ্বেয়াৰো কৰিব। লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, তেতিয়াহে মই গম পাম যে মোৰ ভিডিঅ'বিলাক ভাল হৈছে, আৰু মই সাহস পাম নতুন ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া গুড নাইট, আকৌ এবাৰ ক'লোঁ গুড নাইট, শুভৰাত্ৰি।